खुलुमबाय स्टुडिअ दं आं किलिकां ब्रह्म फैबाय थानाय लोकसभा बिसायख'थिखौ बिथा खालामनानै एनडिएनि बिजाथि जयन्त बसुमतारीनि बिसायख'थियारि फोसावदिं हाबाफारि लोकसभा बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सौफैनायजों लोगोसे एनडिएनि बिजाथि जयन्त बसुमतारीया क'क्राझार लोकसभा बियाबनि गुबुन गुबुन गामि ओनसोलफ्राव थाद'नाय गैयै बिसायख'थिनि फोसावदिं हाबाफारि लानायखौ गोख्रोंसिनै नुनो मोननाय जादों। बेबादिनो दिनै क'क्राझारनि तिनिआलि बालागाव फार्डवानाव थानाय लक्ष्मी मन्दिराव ओनसोलनि रायजो राजाफोरखौ लोगो हमनानै बिसायख'थिनि सोमोन्दै सावरायलायो आरो रायजो राजाफोरखौ भट होनानै देरहासार खालामनो थाखाय खावलायो एनडिएनि बिजाथि जयन्त बसुमतारीया। बेजों लोगोसेनो दिनै क'क्राझार सहरनि फाथरघाट शान्तिनगर सुखानजरा कमिउनिटि हल क'क्राझार सहरनि वार्ड नम्बर 1 मलय मार्ट बायदि गुबुन गुबुन थावनिफ्राव जानो गोनां बिसायख'थियारि फोसावदिं हाबाफारियाव बाहागो लागोन एनडिएनि बिजाथि जयन्त बसुमतारीया। হয় প্ৰাৰ্থীটো ঘোষণা কৰাৰ পিছত তিনিটা জিলাৰ মণ্ডল ব্লক তথা আঞ্চলিক পৰ্যায়ত আমাৰ দলীয় নেতাকৰ্মী তথা শুভাকাংক্ষী ৰাইজসকলৰ এটা পৰিচয় পৰ্ব মই গৈ কৰিছিলোঁ আৰু এই প্ৰত্যেকটো মণ্ডল বা তেনেকেই প্ৰত্যেকটো য'ত মিটিংবোৰ হৈছে তাত ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো মই দেখিছোঁ। তেখেতসকল আজি চৰকাৰৰ যিখিনি কাম কাজ তাত নিশ্চয় সন্তুষ্ট যাৰ কাৰণে তেখেতসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ইয়ে আমাক উৎসাহ যোগাইছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ যিখিনি বঁটা এই বঁটাটো এনডিএৰ পক্ষত নিশ্চয় বলিব। শক্তিশালীটো ৰাইজেহে নিশ্চয় ক'ব। আজিও আপোনালোকে জানে যে বিগত চৰকাৰ থকা সময়ত এই অঞ্চলৰ অশান্তিময় এটা পৰিৱেশ আছিলে। ইয়াত মানে জাতি জনগোষ্ঠীৰ মাজত বহুত এটা সংঘাত জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা নিশ্চয় সেই বিগত চৰকাৰে দিব পৰা নাছিল আৰু তেতিয়া তেখেতেও ডেপুটি চিফ হিচাপে আছিলে আৰু চৰকাৰৰ যিখিনি সদিচ্ছা যে এই অঞ্চলৰ শান্তিটো ঘূৰাই অনাৰ কাৰণে শান্তিটো স্থাপন কৰাৰ কাৰণে এই সদিচ্ছা চৰকাৰৰ নাছিলে তেখেতসকলৰ নেতাৰ নাছিলে আৰু ইয়াত খাম্পা বৰগোহাঁই ডাঙৰীয়াৰ নিশ্চয় তেখেতেও যে কিবা এটা চেষ্টা কৰিছিল সেইখিনি নিশ্চয় ৰাইজে দেখা নাই যাৰ কাৰণে আগন্তুক লোকসভা নিৰ্বাচন তেখেতৰ শক্তিশালী বুলি নহয় ৰাইজে আজি তেখেতৰ ফালৰ পৰা বা দলগত হিচাপে তেখেতৰ ফালৰ পৰা আজি আঁতৰি আহিছে। আজি যি চৰকাৰ আজি ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ আছে তেখেতৰ চৰকাৰ অহাৰ লগে লগে শান্তিটো স্থাপন হৈ গ'ল। ইয়াত ভাতৃত্ববোধটো ঘূৰাই আহিলে ইয়াত জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা হ'ল আৰু অসম চৰকাৰৰ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আজি গোটেই অসমত এতিয়া আন্দোলন পৰিৱেশ নাই আজি চবেই আলোচনাৰ মাধ্যমত তেখেতসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেত আজি আগুৱাই আহিছে। তেনে ক্ষেত্ৰত ৰাইজ স্বতঃস্ফূৰ্তভাৱে এনডিএৰ পক্ষত নিশ্চয় আগুৱাই আহিব এনডিএৰ পক্ষত ভোটদান কৰিব আৰু তাত কোনোবা শক্তিশালী বা কিবা সেইটো আমি দেখা নাই। শক্তিশালী যদি আছে আমি এনডিএ হিচাপে আছোঁ আৰু এনডিএ হিচাপে আমি 70% ভোট আদায় কৰিবলৈ আমি নিশ্চয় উল্লেখ কৰিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা হয় সঁচা সঁচিকেই তিনিটা শক্তি ইয়াৰ আমি একত্ৰিত হৈ আছোঁ যে বিজেপি এজিপি আৰু ইউপিএফএল সেইকাৰণে ত্ৰিশক্তি ইয়াৰ অসমত যদি আমি দেখা যায় যে শক্তিশালী ৰূপত আজি এনডিএ শাসন চলাই আছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু ইফালে কাউন্সিলৰ আমাৰ দ্বিতীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ সেই চৰকাৰৰ ওপৰত ৰাইজৰ যিখিনি আস্থা বিশ্বাস নিশ্চয় আছে আৰু চৰকাৰে ৰাইজ আৰু চৰকাৰৰ মাজত যিখিনি ব্যৱধান এই ব্যৱধানটো নাইকিয়া কৰি আজি উন্নয়নমুখী এটা ধাৰাত লৈ যাব পাৰিছে। সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিচিনাকেই য'ত তিনিটা দেৱে যদি একলগ হয় তাত কোনো এটা শক্তিয়ে পৰাভূত কৰা শক্তি নিশ্চয়কৈ নাথাকে। সেইকাৰণে মই এইটোকে বুজাবলৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথা মই উল্লেখ কৰিছোঁ। मोनसे गोजोनथाव फोसावथाय बैसागु फोरबोनि रंजाथाय समावनो फरायसा आरो फरायसुलिफोरनि थाखाय बावखुंग्रि फोरबोआ लानानै फैदों मोनसे बादायलायनाय
जिसेथि बावखुंग्रि खुंफुं आफादा फरायसा आरो फरायसुलिफोरनि थाखाय लानानै फैदों एसे राइटिं कम्पिटिशन। फरायसा फरायसुलिफोरनि थाखाय बैसागु रंजाथाइ फोरबोआव बावखुंग्रि फोरबोआ टुरिज्म डेभेलपमेन्ट पटेन्शियल इन बड'लेण्ड टपिकखौ लानानै बे एसे राइटिं कम्पिटिशनखौ खुंगोन। बे कम्पिटिशनाव जायनो सेथि मासियाव देरहानो हायो बिथाङानो नोगोद 25,000 रां बान्था मोनगोन। बेफोरबादिनो नैथि मासियाव जायनो देरहानो हायो बिथाङानो नोगोद 15,000 रां बान्था मोननो हागोन आरो थामथि मासियाव जायनो देरहानो हायो बेनो 10,000 रां बान्था मोनगोन। बावखुंग्रि फोरबो खुंफुं आफादा बादायगिरि फरायसा फरायसुलिफोरनि थाखाय माखासे नेमखान्थिफोरबो होखादों। बेफोर नेमखान्थिफोरनि गेजेराव दं सासे फरायसा बादायारिया 18 बोसोर बैसोनि गोजौआव कलेज एबा इउनिभार्सिटि फरायनाय जानांगोन आरो बे फरायसा बादायारिया बिटिआर ओनसोलनि जाथारनांगोन आरो बादायारिया बैसोनि फोरमान बिलाइ जेरै 10 थाखोआव फरायनाय एडमिट कार्ड एबा आधार कार्डखौ जमा होथारनांगोन। फरायसा बादायारिया गावनि जानबुं नाम्बारखौबो होफानांगोन आरो बे एसे राइटिं कम्पिटिशनाव इंराजि एबा बर' रावजों 800निफ्राय 1000 सोदोब लिरनांगोन। फरायसा आरो फरायसुलि बादायारिफोरनो बेखौबो मिथिहोनाय जायोदि फोरमान बिलाइ जमा होनाया फैगौ 10 एप्रिलाव जोबथा जागोन आरो बे एसे राइटिं कम्पिटिशननि फिथाइखौ फैगौ 12 एप्रिलाव फोसावगोन। गोबां बाथ्रा मिथिनो थाखाय 9678278934 9395532495 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।